নমস্কাৰ বন্ধুসকল, মই অনুপম আপোনালোকক স্বাগতম জনাইছোঁ এপি ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ। ফ্ৰেণ্ডছ, যদি আপুনি অসমৰ বাহিৰত থাকে আৰু অসম চৰকাৰে অসমৰ বাহিৰত থকা সকলক দিয়া 2000 টকাটো পাবলৈ আপুনিও অনলাইন যোগে ফৰ্ম ফিল আপ কৰি আবেদন কৰিছিলে, তেতিয়াহ'লে ফ্ৰেণ্ডছ আপুনি কেনেদৰে চেক কৰিব সেই টকাটো আপোনালোকৰ একাউণ্টত সোমালে নে নাই জানিবলৈ ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ন'টিফিকেশ্যনটো অন কৰি ল'ব। গতিকে বলক ফ্ৰেণ্ডছ, দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চেক কৰিবলৈ ফ্ৰেণ্ডছ আপোনালোকে আপোনালোকৰ মোবাইলত গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। মই ইয়াত গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। ব্ৰাউজাৰটো অ'পেন হোৱাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে ব্ৰাউজাৰটো ডেস্কটপ ভাৰ্চনত অন কৰি ল'ব লাগিব। ডেস্কটপ ভাৰ্চনত অন কৰিবলৈ হ'লে ফ্ৰেণ্ডছ আপোনালোকে ৰাইট ছাইডৰ ওপৰত 3 ডট দেখি পাইছে, 3 ডটত ক্লিক কৰিব। তলত আপোনালোকে দেখি পাইছে ডেস্কটপ ছাইট, ইয়াত লিখা আছে ডেস্কটপ ছাইট। ডেস্কটপ ছাইটৰ ছাইডত এটা সৰু বক্স দেখি পাব, বক্সটোত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। এতিয়া ফ্ৰেণ্ডছ আপোনালোকে দেখিব পাইছে যে ডেস্কটপ ছাইট আপোনালোকৰ অন হৈ গৈছে। ফ্ৰেণ্ডছ, ডেস্কটপ ছাইট অন হোৱাৰ পিছত আপোনালোকে চাৰ্চ বক্সত চাৰ্চ কৰিব PFMS। PFMS চাৰ্চ কৰাৰ পিছত আপোনালোকে এইটো চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে প্ৰথমত যিটো লিংক দেখিব পাইছে pfms.nic.in, চিম্পলি এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। লিংকটো ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাব। ইয়াৰ তলত আপোনালোকে দেখিব পাইছে, মই জুম কৰি দেখুৱাইছোঁ, নাও ইউৰ পেমেণ্ট বুলি এটা অপশ্যন দেখিব পাইছে। আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত লিখা আছে পেমেণ্ট বাই একাউণ্ট নম্বৰ। ইয়াত প্ৰথমত লিখা আছে আপোনালোকৰ বেংক। ইয়াত আপোনালোকে আপোনাৰ বেংকৰ নামটো দিব লাগিব। আপোনালোকৰ যিটো হয় সেইটোৱে আপোনালোকে লিখি দিব পাৰে। মই ইয়াত মোৰ বেংকৰ নামটো লিখিব চেষ্টা কৰিছোঁ। বেংকৰ নামটো চিলেক্ট কৰাৰ পিছত ইয়াত লিখা আছে ফ্ৰেণ্ডছ তলত এণ্টাৰ একাউণ্ট নম্বৰ। আপোনালোকে ইয়াত একাউণ্ট নম্বৰটো বহুৱাব লাগিব। মই ইয়াত মোৰ একাউণ্ট নম্বৰটো বহুৱাই দিছোঁ। একাউণ্ট নম্বৰটো বহুৱাৰ পিছত তলত আৰু লিখা আছে এণ্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ। ইয়াত আপোনালোকে আৰু এবাৰ একাউণ্ট নম্বৰটো ইয়াত লিখিব লাগিব। মই ইয়াত লিখি দিছোঁ। ফ্ৰেণ্ডছ, একাউণ্ট নম্বৰ দুয়োটা কনফাৰ্ম কৰাৰ পিছত ইয়াত আপোনালোকে তলত দেখি পাইছে ৱাৰ্ড ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে ওপৰত যিটো কেপচা কোড দেখিব পাইছে, কেপচা কোডটো ইয়াত আপোনালোকে লিখিব লাগিব। মই ইয়াত কেপচা কোডটো লিখি দিছোঁ। ফ্ৰেণ্ডছ, কেপচা কোডটো লিখাৰ পিছত আপোনালোকে তলত দেখিব পাইছে চাৰ্চ বুলি এটা অপশ্যন দেখিব পাইছে। আপোনালোকে চিম্পলি এই চাৰ্চ বটনত ক্লিক কৰি দিব। চাৰ্চ বটনত ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে ইয়াত তলত দেখিব, অলপমান তলত মই জুম কৰি দেখুৱাইছোঁ, দেখিব পাইছে ইয়াত আপোনালোকৰ বেংক নাম, একাউণ্ট নম্বৰ গোটেইখিনি, বেনিফিচিয়াৰী নাম ইয়াত গোটেইখিনি দেখুৱাইছে। তাৰপিছত একেবাৰে আপোনালোকে ৰাইট ছাইডলৈ আহি গৈ থাকিব। ইয়াত আপোনালোকে লিখি পাইছে এমাউণ্ট 2000, ষ্টেটাছ ছাকচেছ, ক্ৰেডিট ডেট, যেতিয়া মানে পইচা সোমোৱা ডেটটো ইয়াত আপোনালোকৰ শ্ব' হৈ আছে 28/4/2020 মোৰ একাউণ্টত পইচা সোমাইছিলে। গতিকে ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ চেক কৰিব পাৰিব আপোনাৰ 2000 টকাটো একাউণ্টত সোমালে নাই। ফ্ৰেণ্ডছ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভিডিঅ'টো ফ্ৰেণ্ডছ ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। জয় আই অসম।